নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে এছএন মাজুলী ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, যিসকলৰ ৰেচন কাৰ্ড নাই সেইসকলৰ বাবে এটা খুবেই সুখবৰ। সেইসকলে নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকক এইখিনিতে এটা সৰু ৰিকুৱেষ্ট কৰিছোঁ, যিসকলে আমাৰ চেনেলটো বৰ্তমানলৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰে বেল আইকনটো প্ৰেছ কৰি ল'ব, যিহেতু আমি ইনফৰ্মেশ্যন টাইপ ভিডিঅ'বিলাকৰ লগতে চাকৰি সম্বন্ধীয় ভিডিঅ'বিলাক দি আহিছোঁ। আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে আমাৰ ভিডিঅ'খিনি পোনপ্ৰথমে আপোনালোকে পাব। বন্ধু বান্ধৱীসকলে, হেঁপাহৰ ভোগালী বিহুৰ প্ৰাকক্ষণত আজি ৰেচন কাৰ্ডবিহীন ৰাইজলৈ এটি বিশেষ ঘোষণা। এই ঘোষণাটো কৰিছে অসম চৰকাৰৰ মাননীয় খাদ্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই। নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন বিচৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ তৎপৰতাত ৰেচন কাৰ্ডৰ সমস্যা সমাধানৰ দিশে ধাৱমান হৈছে। ভোগালী বিহুৰ এই মধুৰ সময়ত সমগ্ৰ ৰেচন কাৰ্ডবিহীন ৰাইজক জনাবলৈ পাই সুখী হৈছোঁ যে এতিয়াৰে পৰা আপোনালোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, এইটো খুবেই ভাল খবৰ। জানুৱাৰী মাহৰ 25 তাৰিখৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। বিশেষকৈ আজি 17 তাৰিখ হৈ গ'ল আৰু আপোনালোকে 25 তাৰিখৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এতিয়া ইয়াতে উল্লেখ কৰিছে যে আপোনালোকে ক'ত কেনেধৰণে আবেদন কৰিব বা ডকুমেণ্ট কি লাগিব। ইয়াতে উল্লেখ কৰিছে যে ৰেচন কাৰ্ডৰ বাবে ক'ত আবেদন কৰিব। যিসকল গাঁৱৰ বাসিন্দা তেওঁলোকে গাঁও পঞ্চায়তৰ কাৰ্যালয়ত গৈ বা গাঁও পঞ্চায়তৰ সভাপতি, ছেক্ৰেটাৰী নাইবা আপোনাৰ ৱাৰ্ড মেম্বাৰ তেখেতৰ লগত যোগাযোগ কৰিব লাগিব। আৰু চহৰৰ বাসিন্দাসকলে পৌৰসভাৰ কাৰ্যালয়ত গৈ পেলাই যোগাযোগ কৰিব লাগিব। আৰু আপোনালোকে আবেদন কৰিবৰ বাবে কিছুমান ডকুমেণ্ট লাগিব বা কিছুমান যোগ্যতা লাগিব। বন্ধু বান্ধৱীসকল, যিসকলৰ পৰিয়ালৰ বছৰি আয় বাৰ্ষিক আয় 2.5 লাখ টকাতকৈ কম, মানে 2.5 লাখ টকাতকৈ কম, সেইসকলে আবেদন কৰিব পাৰিব। আৰু যাৰ পৰিয়ালত কোনো ধৰণৰ চৰকাৰী চাকৰিয়াল নাই, চৰকাৰী চাকৰিয়াল থকা পৰিয়ালৰ ব্যক্তিয়ে আবেদন কৰিব নোৱাৰিব। আৰু যাৰ আধাৰ কাৰ্ড আছে, যিহেতু ৰেচন কাৰ্ডৰ আবেদন কৰিবৰ বাবে আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'বই। আৰু এই বিষয়ত যদি আপোনালোকে অধিক জানিবলগীয়া হয়, তেতিয়া আপোনাৰ যিখন জিলাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় বা চক্ৰ বিষয়াৰ কাৰ্যালয় বা মহকুমাধিপতিৰ কাৰ্যালয় আৰু এইকেইটাৰ বাদেও আপুনি জিলা উপায়ুক্ত কাৰ্যালয়, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সৈতেও যোগাযোগ কৰিব পাৰিব। আৰু এই ইনফৰ্মেশ্যনটো দিছে শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ, অসম চৰকাৰৰ ফালৰ পৰা। বন্ধু বান্ধৱীসকল, ভিডিঅ'টোত এইখিনিয়ে আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, যিহেতু এইটো এটা খুবেই ভাল খবৰ। যিসকলৰ ৰেচন কাৰ্ড নাই সেইসকলে নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে ভিডিঅ'টো সেইসকলক শ্বেয়াৰ কৰক। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যিহেতু লাষ্ট ডেট 25 জানুৱাৰীলৈকে আৰু 7-8 দিনে আছে হাতত। আৰু যিসকলে ৰেচন কাৰ্ড নাই সেইসকলে ততাতৈয়াকৈ গৈ আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ কাৰ্যালয় বা গাঁও পঞ্চায়তৰ সভাপতি, ছেক্ৰেটাৰী বা ৱাৰ্ড মেম্বাৰৰ লগত আপোনালোকে যোগাযোগ কৰক। ধন্যবাদ।